অৱশেষত জেলত সোমাল বলিউডৰ তাবাং খান। যোধপুৰ ছেছন কোৰ্টৰ ৰায়দানত 5 বছৰৰ কাৰাদণ্ড তাবাং খানলৈ। ছেছন কোৰ্টৰ পৰা পুনে পুনে কেন্দ্ৰীয় কাৰাগাৰলৈ তাবাং খান। একেটা গোচৰতেই দোষমুক্ত সৈফ আলী খান, তাবু, সোণালী বেন্দ্ৰে আৰু নীলম। 20 বছৰৰ পুৰণি গোচৰৰ ৰায়দানে তোল পাৰ লগাইছে বলিউডত। চনত হাম সাথ সাথ হে ছবিৰ শ্বুটিঙৰ সময়ত দুটিকৈ কৃষ্ণসাৰ মৃগ চিকাৰৰ অপৰাধত বলিউডৰ ভাইজান ছলমান খানৰ বিৰুদ্ধে চলা 20 বছৰীয়া এটি গোচৰৰ অৱশেষত ৰায়দান দিলে যোধপুৰ ছেছন কোৰ্টে। বন্যপ্ৰাণী সুৰক্ষা আইনৰ 9/51 ধাৰাত দোষী সাব্যস্ত হ'ল ছলমান খান। যি গোচৰৰ বাবে ছলমান খানলৈ 5 বছৰৰ কাৰাদণ্ড আৰু 10,000 টকাৰ জৰিমনা বিহিলে যোধপুৰ ছেছন কোৰ্টে। আৰু এই গোচৰৰ ৰায়দানৰ লগে লগে ছেছন কোৰ্টৰ পৰা পুনে পুনে যোধপুৰ কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ যোৱা হ'ল ছলমান খানক। আৰু এয়া কাৰাগাৰত প্ৰৱেশৰ মুহূৰ্তত বলিউডৰ ছুপাৰষ্টাৰ তাবাং খান। सलमान खान को मुख्य न्यायिक मजिस्ट्रेट श्री देव कुमार जी खत्री के द्वारा 9/51 में दोषी करार मानते हुए 5 वर्ष का कारावास तथा 10,000 रुपए जुर्माने से आरोपित किया गया है। উল্লেখ্য যে একেটা গোচৰতে নাম সাঙুৰ খাইছিল সৈফ আলী খান, তাবু, সোণালী বেন্দ্ৰে আৰু নীলমৰ। কিন্তু যোধপুৰ ছেছন কোৰ্টে ছলমান খানক 5 বছৰৰ কাৰাদণ্ড বিহাৰ বিপৰীতে দোষমুক্ত ঘোষণা কৰিলে সৈফ আলী খান, তাবু, সোণালী বেন্দ্ৰে আৰু নীলমক। উল্লেখ্য যে এই ঘটনাৰ গোচৰ তৰাৰ উপৰিও 20 বছৰে আদালতত যুঁজিছিল যোধপুৰৰ বিষ্ণৈ সম্প্ৰদায়ে। এই গোচৰৰ ৰায়দানৰ পিছতেই ফটকা ফুটাই আদালতৰ ৰায়দানক আদৰণি জনালে বিষ্ণৈ সম্প্ৰদায়ৰ লোকসকলে। এই বিশেষ সম্প্ৰদায়টোৱে দুষ্প্ৰাপ্য কৃষ্ণসাৰ মৃগৰ সুৰক্ষাৰ দায়িত্বটো আছে। 20 বছৰে আদালতত চলা এই গোচৰত 52জন সাক্ষীৰ শুনানি গ্ৰহণ কৰিছিল যোধপুৰ ছেছন কোৰ্টে। বলিউডৰ ছুপাৰষ্টাৰগৰাকীক 5 বছৰৰ কাৰাদণ্ড বিহাৰ বাতৰিয়ে তোল পাৰ লগাইছে বলিউডত। কাৰণ ছলমান খানৰ ওপৰতে বলিউডৰ আহিবলগীয়া নতুন ছবিৰ প্ৰায় 1000 কোটিৰ ব্যৱসায়ৰ ভাগ্য নিৰূপণ হৈ আছে। এই বৰ্ষৰ ঈদত মুক্তি পাবলগীয়া ব্যয়বহুল ৰেছ 3ৰ শ্বুটিঙৰ কামত ডুবাইলৈ যাবলৈ সমগ্ৰ ইউনিটেই সাজু হৈছিল। যিখন ছবিৰ মুখ্য চৰিত্ৰটো ছলমান খান। স্বাভাৱিকতে ছেছন কোৰ্টৰ এই ৰায়দানে হাহাকাৰ লগাইছে বলিউডত। Very disappointed for Salman. मुझे बहुत बुरा लग रहा है एंड मुझे नहीं लगता कि कंप्लीट जस्टिस हुआ है। आई थिंक सलमान को थोड़ा इनजस्टिस हुआ है। ये 4-5 लोगों को जो छोड़ा गया तो इनसे भी उम्मीद थी कि इनमें भी कुछ गुंजाइश निकले, कुछ कम किया जाएगा और इनको बेल हो सकती है, ऐसी सोच थी हम लोग। ब्यूरो रिपोर्ट, न्यूज़ लाइव।